Welcome to the leading site news. Cardom, pinili the leading site news abirta kithan kon jebang nili sami semlin therapy. Aprangsi the leading site news ang kilang dun do ano bang po abang pipansita Cardom ng Piglof Cardom. Puthot birta Arjipon Sinan. Thanglong Barking TLP School along Perangke Tumka Humridam. Lakhain ko the truck Dwar Baguri MEC constituency ke parlo Dikring PS ang Kangarlo Thanglong Barking TLP School along wo signifying ko the near Kebarni Perangke Tumka Humridam abirta nilitum the leading site news sa Hemanangli. Perangke Tumka Humridam hut lo than bang pen Perangke tumapan ng kapachini dun alam thelason henlo. Aprangke school a hema bang heno pick an lapen ingram pick an lo. Bonta rajening tika matha kimi penajok school ahem lapen osumarapan matha ponsi sarkar along school ahem lapen nona bangki mesen lopusi head teacher pen pheranggetum along nang pachinidun anparta birening tiapan ka choro tapajir pontu head teacher pen Karbenglong Autonomous Council kacharipon mankedo Dr. Tuliram Ronghang lapen Duarbaguri local MEC Richard Toby EM atumapan prabjin pen school ahem along Kavelang ason among nang pipon vek thapusi head teacher pensioning ripon school ahem along akinang sot asonomong kijona lang barpi barso ka chitie hem han an kituna hem lapen school ahem abang non room ni an bak aki minang kim piason te mesenji pusi than bang pen tuning ripon news desk report the leading site news. নাম শ্ৰী বিট্টু সাহা মই থাংলং বাকৰিং TLP স্কুলৰ এজ এ সিংগল টিচাৰ কাম কৰি আছোঁ সিংগল টিচাৰ HM ইনচাৰ্জ হেডমাষ্টাৰ ইনচাৰ্জ মই 2022 জুন মাহৰ পৰা ইয়াতে মে' মাহৰ পৰা মই ইয়াতে জইনিং হৈছোঁ তো মই যেতিয়া প্ৰথমতে স্কুলখনত জইন কৰিছিলোঁ তেতিয়া স্কুলখন মানে ৱৰ্কিং কণ্ডিশ্যনত নাছিলে তো মই আহি পেলাই নিজে মই ষ্টুডেণ্টছ গোটাই পেলাই স্কুলখন এতিয়া ইমানলৈকে আগবাঢ়িছোঁ আপোনালোকে নিজে দেখিছে এতিয়া মোৰ ষ্টুডেণ্টছ বৰ্তমান 32 ষ্টুডেণ্টছ আছে টোটেল 34 ষ্টুডেণ্টছ আছে ইনক্লুডিং নাৰ্চাৰী আৰু মোৰ স্কুলখনত কেইটামান প্ৰব্লেম আছে যেনেকৈ মই ক্লাছ 1ৰ পৰা ক্লাছ 4লৈকে এতিয়া আছে 2 বছৰত মই 1ৰ পৰা 4লৈকেহে বনাব পাৰিছোঁ আৰু ক্লাছ 1ৰ পৰা 4লৈকে মই এটা ক্লাছতে এইটো ক্লাছতে মই ট্ৰানজেকশ্যন কৰিব লগা হৈ আছে আৰু এইপিনে ICDSৰ এটা ৰুম আছে য'ত ICDS ষ্টুডেণ্ট বহাব লাগে নহ'লে ICDSৰ বাচ্চাবিলাক মানে মই আকৌ ক্লাছ 1ৰ পৰা 4লৈকে বাচ্চাৰ লগত একেলগত মই বহাব নোৱাৰোঁ অকণমান প্ৰব্লেম হয় আৰু এইপিনে মোৰ কিচেন ছেট নাই কিচেন ভাত চাত ৰান্ধিবলৈ প্ৰব্লেম ফুড গ্ৰেইনছবোৰ চাউল এইবোৰ ৰাখিবলৈ চব্জিবোৰ ৰাখিবলৈ জেগা নাই চব মই স্কুলতে ৰাখিব লগা হয় এনে ইলেক্ট্ৰিফিকেশ্যন হৈছে ফাণ্ড আছিলে ইলেক্ট্ৰিফিকেশ্যন কৰিছে ঠিক আছে কিন্তু কিচেন ৰুম নাই আৰু এইপিনে টয়লেটৰ ব্যৱস্থা নাই আৰু মষ্ট ইম্পৰ্টেণ্টলি পানীৰ ফেচিলিটি ইয়াত নাই ৰিং ৱেলটো বনোৱা আছে অলৰেডি কনষ্ট্ৰাক্টেড কিন্তু নট ইউজেবল নহয় আৰু এইটো ব্যৱহাৰ কৰিব নোৱাৰি মানে তো পানীটো চাফা কৰিব লাগিব প্লাছ মটৰ এটা বহাব লাগিব পাইপৰ কোনো ছিষ্টেম নাই তো লেট্ৰিন বাথৰুম এইবোৰ নাই আৰু এইটোৱে মই আশা কৰিছোঁ যদি কিবা এটা হেল্প পাওঁ চৰকাৰৰ পৰা এই ফেচিলিটিবোৰ পাৰে মই আশা কৰোঁ যে এই গাঁওখনত স্কুলখন আৰু আগবাঢ়িব ইয়াৰ পেৰেণ্টছবোৰো বহুত মানে উৎসুক বা সিহঁতে বহুত এনকাৰেজ কৰে বাচ্চাবিলাকক ইন ফিউচাৰ সিহঁতে ভাল হ'ব আৰু স্কুলখন অসমীয়া মিডিয়াম আছিলে মই স্কুলখন ইংলিছ মিডিয়াম বনাইছোঁ আৰু ইংলিছ মিডিয়াম বনোৱাৰ কাৰণে ইয়াৰ গাঁৱৰ ৰাইজ মানে বহুত মানে আগ্ৰহী আছে যে সিহঁতে ভালকৈ স্কুলখন আগবাঢ়ি যাওক বুলি সদায় সহায় কৰিছে আমাৰ ইয়াত SMC কমিটি আছে প্ৰেচিডেণ্টজনৰ নাম মিষ্টাৰ জগত ইংতি আৰু আমাৰ ICDS স্কুল ইয়াতে এটেষ্ট আছে ICDS আমাৰ ৱৰ্কাৰজনৰ নাম ৰাণী সিংনাৰ্পী আৰু হেল্পাৰজন ৰীণা বাইদেউ তো আমি সকলোৱে মানে মিলিজুলি পেলাই কামটো কৰিছোঁ আৰু ইয়াতে আৰু আমাৰ ICDS টিচাৰ্ছবিলাকো সদায় প্ৰেজেণ্ট থাকে আহে আজি সিহঁতৰ মানে আমাৰ হেড ICDS হেড মেম্বাৰজন কিবা এটা অফিচিয়েল কামত যাবলগীয়া হ'ল সেইকাৰণে আমি
আৰু আমাৰ মানে বৰ্তমান এক্সাম চলি আছে এক্সামটো পাতি আছোঁ আমি আৰু বাকী চব ঠিকে আছে খালি এই ফেচিলিটিবোৰ পালে মই ভাবোঁ ইন ফিউচাৰ স্কুল কেইটামান মানে এছিয়াৰ পালে ভাল আছিলে মানে জাগা আছে এছিয়াৰ পালে মানে এডিশ্যনেল ক্লাছৰুম যদি পায় তেনেহ'লে মই ক্লাছ ৱাইজ মানে ৰুমবিলাক যদি বহাব পাৰোঁ তেনেহ'লে আৰু আগবাঢ়িব স্কুলখন যিহেতু গাঁওখন মানে বহুত মানে এনকাৰেজ কৰে ইয়াৰ তো মই ইমানে আশা কৰিছোঁ মিডিয়াকো মই বহুত ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইয়াত আহিছে মই বহুত থেংকফুল আৰু মই আশা কৰিছোঁ ইন ফিউচাৰ আমাৰ স্কুলখন আৰু আগবাঢ়ি যাব ধন্যবাদ ষ্টুডেণ্টটো কিমান টোটেল ষ্টুডেণ্ট 34 ষ্টুডেণ্টছ আছে আৰু এতিয়া মই দেখি পাইছোঁ এবাৰ স্কুলখনতো এতিয়া ৰিপেয়াৰিং পাইছে নে নতুন পাইছে এইটো ৰিপেয়াৰিং হৈছিলে কিন্তু এইটো স্কুলত ফাণ্ড অহা নাই এইটো কাউন্সিলৰ পৰা ডাইৰেক্টলি ফাণ্ড আনি পেলাই আমাৰ ৰাজেন ইংতি এজন আছে এইখিনি ৰাজেন ইংতি ছাৰে মানে কিবা নিজৰ গাঁও বুলি সি নিজেই অলপ আগবাঢ়ি পেলাই ফাণ্ড আনি পেলাই কাউন্সিলৰ পৰা তেনেকুৱা কৰি দিছে আৰু এইটো বহুত ডাঙৰ এটা হেল্প কৰিছে নহ'লে স্কুলখন এনেকুৱা নাছিলে আগতে পূৰা মানে জংঘল আছিলে এইপিনে একদম পাহাৰ আছিলে তো JCB দি কাটি পেলাই এইবোৰ পূৰা সমান কৰিছে এতিয়া ফিল্ড এটা ধুনীয়াকৈ এটা সৰু এটা ফিল্ড ওলাইছে তো এনেই ঠিকে আছে খালি বাকী ফেচিলিটিবোৰ পালে অলপ ভাল লাগে বুথত আদুনথুৱা পিৰতা আৰ্জুপন সিনাত Chokihula Higher Secondary School along Indian Truck Student Social Fresher Meet Kepaman Pon. Was signifying Gorisir Kebarni ala Porpai Kepen, Mithang Lochar Lehem along Amat Student Social Fresher Meet Ajamek Deng Pon. La Soma along Man Penketena Aluhimati, Chief Guest Kiaka Haisar Bibison Tobi. DFO West Division Chetong Dunsi, Lokachar Yardi Soy Jangatumapan, Aning Rung Tekang Lapen Lokachar Lichapaduksi, Hampang along Akang Tu Angdengan, Man Penkachelong Dun Tekjiapan Tan Mundun. Lan Chotakalisi, UPSC Asatlang, Kitok Dun Tekji Lapen, Karbia Kayapan, Kam Giklem Pitekjia BD Sore, Tan Mum Tekang. Lapen Karbi Student Association Tihekpen KSA Pen Longbeer Tiso Meipu, Bokajan District Community Chetong Dunsi, Lokachar Libomahut, Aura Dur Chapa Minangji Lapen, Lokachar Libor Iponsi, Ketek Kirebang Pubang Pi Mansi, Metanga Kingpen, Kicharjap Tekjiapan BD Sore Chapa Choipon. Lasonsi Freshers Atumapan, Aning Kaparong Ponjipura. Mr. and Miss Freshers Chepatita Bipon. La Solong Sar Aklam Kilingsi, Mr. Fresher 2024, Aman Chepalong Pon. Lapen Miss Freshers Ki, Serlin Ronghang PC Chepahay Pon. Longbeer Tiso, KSA, Chokela branch, teaching staff, all invited guests, special guests, student, non-teaching staff and freshers. First of all, I would like to offer my heartiest greetings and pardon to you all. Well, today is a great day for the freshers. Freshers means student who has passed their HSLC exam and joining for higher study, that is higher secondary. So my dear student, especially freshers, newcomer, I offer my heartiest welcome to Chokela Higher Secondary School to the freshers. Today, all the students of HS of Chokela Higher Secondary School. Indian Truck adi. Pini la Indian Truck Chokela Higher Secondary Freshers Meet long. Oli pan Alohi Sarpo Aman Peng Sinagepa. Rasinili Ningak Long Pen Principal Dr. Ranjit Ronghang Bhana Churolo Napen Elipan Aporna Pico Napen Naso Freshers Meet Long Ritum 2017 and Kansi Chokela Higher Secondary Ad hoc Committee Kansi Laswa Higher Secondary Parjablo Kadogawe Managing Committee members Ratum Ben Cherap Chitosi Nilitum Laswa Chokela Higher Secondary ke Parjab asi api pajo pensi council authority tum panda provincialized nam pilo nangrap lo la sipini Indian Truck an
ini ke arta ini kan proxy lo lapen result da mi ladak student tu mesen lapen ladak tebok terai kiduk kelak kicali ya sumartum awar sailong lo khelo kidun the tu lapen nili message bangke lalo ili tum along ri kipa pihup along ri nilip ke lasi ladak kiduk kelak riso yang tum kicali metric ke pas tum khelo kedam thekte kicali dun thekte awar sai kawi tum ladak kicali long pot alang letum an suse laso awar sai bang choen pa Messi Charlie pa Messi laso nilip higher secondary bang ke result an suse 100% result pa meje phan alang letum Charlie nanji bori nai lapen society aphan inthur ponai mu alang letum si future a backbone of nilip society aradat future a backbone lo nilip aradat aphan ke asi alang letum don la sowar sai ke long son thot mu au we tum tame so isu tum tame lada Charlie long wer dia phan alang letum Japon pamena po Charlie pamena po isinili alang letum machuni ri lapen ladak sosial anti social pe ni lahai tame ilitu cerap dun dia nangi ladak ilitu atmosphere permission lolo te nohok le dam tame ilitu nele barat jogwan duji lapen mong medup son na taksi ilitum birthe kereng reng dok reng ni kereng lo ye phan tame nili message ke lalo ilitum thank prang tame kai kita pangjong nangi raikom dun nangi oxygen lang ilitum umon kimi osomar mumar tumhan chuningri tekang lo message bi tekang lo lapen do we principal pen chenglok teaching staff non teaching staff tum tame lapen dak managing staff committee tumhan name alang li tumhan da chorolo dan cipaduk tiklem permission isamjin bela so pressure meet pachun kardum Kecengsi kado gawe fanta Chukhayala Higher Secondary School 6 Freshers Meet Akadom Pajillo Kardom Peneng an ilitum mahokada bangke dak Chukhayala Higher Secondary School bangke 7 time social students special meet je polo setame ningkan si bangke 2019 dan ningkan coronavirus dokok pena joksi ningkan si bangke skip that lo amasi 7 adim bangke nongke 6 dokok lo 6 student freshers meet pusi pini ladak Chukhayala Higher Secondary School long paman pon lo lapen la so paman pon long dak nil tum long ka chetong don chief guest Mr. Bibison Tokbi alang le DFO Divisional Forest Officer West Division lapen ke aku ladak na chetong dun do tholang KSC pen Longbio Singh Tuso President nang litum ladak na chetong dun pensi pini ladak HS first year student tum dak naka join don atum ana phantame ni tum kado kawe cara rapet pensi alang litum phan isi felicitation lo mate alang litum phan deng kon lo mate welcome pan kasi peneng aning kana bangke la freshers student tum bangke 94 do la penke second year tum bangke 101 do total 195 student do kasi pini freshers benong tum bangke 94 student lo la se bang 94 student tum phan pini la so kedeng mate ke welcome aja maxi pini la 6 freshers student freshers meet 2024 bangke paman pon lo students bang tuning ong chet masap so tuning bangke 101 la pening bangke 94 mane kaching thur bori je ladak public contribution dolo alang li chief guest amata nang contribute don lo la pen kadak la well wishes atum do la pen kadak la staff atum la pen ni liberada atum chingrum la pet pen si kachirung si mane kecheng pen 2017 pen ke la pusi mane pajap lo la pen pining kan sia phia bangke council pen nila tum la IS pen chingki EM te pen chingki la pen nila tum kaching honai CM Dr. Tuliram Monghang te pen chingki si council pen bangke GIA gran en aid bang na pipon lo kasi la so gran en aid pen bang si non bangke school pen solai pon bom lo la pen hut pen dorde po pe hut bangke la public contribution
aning ke hang bang pu tum alumni tum nang pidon lo la pen non son la chief guest sa tum nang pidon lo la ke si tum pen a support dolo la pusi la so chugela higher secondary Hello. So first of all, we would like to crown them and honor them, the Mr. Frasers. Mr. Frasers. Okay. Frasers goes to Sir Akram Kiling. So may I request you to come on the dice. So to do this honor, may I request DFO sir. Come on the dice. So may I request Principal sir and DFO sir. Hello everyone, myself Sir Akram Kiling. I passed out my matriculation from Asansol High School. And my aim in life is to become Indian Army, and my hobby is playing football and playing guitar. Thank you. You chose to become Indian Army. Because I want to serve my country. Okay, I have a simple question. Okay, in higher secondary arts in Chukehula Higher Secondary School, we have 6 subjects. So among these 6 subjects, what is your favorite subject? My favorite subject is education. The leading side news pen ke paklang po na birta lapuan sa kanton pon iglo do may thak mi kardong.